নমস্কাৰ, মই ভানু শৰ্মা। যিহেতু দুৰ্গা পূজা একেবাৰে ওচৰত আৰু কিছুদিনৰ পিছতেই দুৰ্গা পূজা হ'ব, এই দুৰ্গা পূজাৰ কাৰণে আমি সকলোৱে আমাৰ ছালখন উজ্জ্বল, বগা আৰু ৰেডিয়েণ্ট হোৱাটো বিচাৰোঁ। তাৰ কাৰণে এটা ঘৰুৱা উপায় আপোনালোকলৈ আগবঢ়াইছোঁ। সেয়া হৈছে কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰ আৰু পাউডাৰ গাখীৰ দুয়োটা সমান পৰিমাণত মিহলাই ল'ব। যদি কৰ্ণফ্ল'ৰ আপুনি 2 চামুচ লয়, তেতিয়াহ'লে পাউডাৰ গাখীৰো আপুনি 2 চামুচ ল'ব আৰু তাৰ লগত প্ৰয়োজন অনুসৰি নাৰিকলৰ গাখীৰটো মিহলাই ল'ব। এই মিশ্ৰণটো আপুনি এয়াৰ টাইট টেমা এটাত এসপ্তাহলৈ ভালদৰে ফ্ৰিজত থৈ দিব পাৰে। যদি আপোনাৰ ফ্ৰিকেলছ আছে, পিগমেণ্টেশ্যন আছে, মেলাজমা আছে আৰু ইয়াৰ উপৰি একনিৰ দাগ আছে, তেতিয়াহ'লে তাত 2 চামুচ আনাৰসৰ ৰস মিহলাই ল'ব আৰু এই মিশ্ৰণটো লগোৱাৰ আগতে ফেচ ৱাছৰ দ্বাৰা মুখখন ভালদৰে ধুই ল'ব। ধুই পেলাই যিখিনি অলপ পানী থাকিব আপুনি মচি নেপেলাব, তাৰ ওপৰতে এই প্ৰলেপটো লগাই পেলাই ডিঙিত লগাব, হাতত লগাব আৰু মুখত ভালদৰে লগাই দিব। লগোৱাৰ আপুনি 15 মিনিটৰ পিছত টেপ ৱাটাৰৰ দ্বাৰা মুখখন ধুই দিব আৰু মুখখন যেতিয়া ধুই দিয়াৰ পিছতে ইমিডিয়েটলি বৰফৰ আইচ কিউব আপুনি মুখত ঘঁহি লগাই দিব। এনেই কৰাৰ ফলত আমাৰ স্কিনখন জাৰ্ক হৈ যায়। জাৰ্কত যেতিয়া হয়, তেতিয়াহ'লে ছালখন ৰেডিয়েণ্ট হৈ যায়, ৰিজুভিনেট হৈ যায় আৰু ছালখনৰ যিবোৰ প'ৰ্ছ আছে, সেই প'ৰ্ছসমূহ মিনিমাইজ হৈ যায় আৰু ইয়াৰ উজ্জ্বলতাটো মানে ছালৰ উজ্জ্বলতাটো দুগুণে বৃদ্ধি কৰে আৰু ছালখন ইমান নিমজ হৈ যায়, কাৰণ ছালৰ যিবোৰ প'ৰ্ছ আছে, প'ৰ্ছবোৰ মিনিমাইজ হৈ যোৱাৰ কাৰণে আপোনাৰ নিমজ আৰু বহুত উজ্জ্বল দেখা পায় আৰু য়াং হৈ যায়। সেইকাৰণে বৰফ আপুনি এনেধৰণেও তৈয়াৰ কৰি ল'ব পাৰে। নাৰিকলৰ যিখিনি গাখীৰ আপুনি ব্যৱহাৰ কৰিলে, বাকীখিনি আপুনি আইচ কিউব তৈয়াৰ কৰি দিব আৰু এনেদৰে আপুনি পূজালৈ লগাওক। পূজাৰ আগমুহূৰ্তত আপোনাৰ মেকআপৰো প্ৰয়োজন নহ'ব, কেৱল লিপষ্টিক লগাই গ'লেও যথেষ্ট। আপুনি সকলোৰে মাজত জিলিকি থাকিব। আৰু এই যিহেতু কৰ্ণফ্ল'ৰত সাধাৰণতে থাকে কপাৰ, মেগনেছিয়াম, ফছফৰাছ আৰু জিংক। এই আটাইকেইটা থকাৰ কাৰণে আমাৰ ৰিংকেলছসমূহ যথেষ্ট পৰিমাণে কমাই ৰাখিব, ব্ৰাইট কৰিব। ইয়াত ভিটামিন A, C, E, D থাকে, গতিকে ই ভিটামিনে আমাৰ ছালখন মইষ্ট কৰি ৰাখিব। C ভিটামিনে ছালখন বগা কৰিব। A ভিটামিনে পুষ্টি যোগাব। D ভিটামিনৰ কথাটো ক'বই নালাগে। ৰেগুলাৰ কৰক, আজিৰ পৰাই আপুনি ৰেগুলাৰ কৰক, দেখিব পূজালৈকে আপোনাৰ ছালখন সকলোৰে মাজত জিলিকি থাকিব। এখন হেল্ডি ছালৰ অধিকাৰী হ'ব পাৰিব। নমস্কাৰ।